নমস্কাৰ এটা নতুন দিন আৰু মই লৈ আহিছোঁ আপোনালোকৰ বাবে কিছুমান আশাৰ বতৰা কিছুমান ভাল খবৰ কোভিডত ইনফেকশ্যন হোৱা মানুহৰ পৰিমাণ বহুত বাঢ়ি গৈ আছে দিল্লীত কিন্তু ভাল লগা কথা এইটো যে কোভিডৰ পৰা ভাল হৈ ঘৰলৈ উভতা মানুহৰ পৰিমাণো বাঢ়িছে আৰু লগতে বাঢ়িছে হস্পিটেলত এডমিশ্যন হ'বলৈ দৌৰাদৌৰিকৈ অহা মানুহৰ কম পৰিমাণ কি কাৰণে জানে কাৰণ কোভিড বোলা বস্তুটোক লৈ যিবিলাক ভয় সোমোৱাই দিয়া হৈছিলে সেই ভয়ৰ এগেইনষ্টত যুঁজ দিছে আমাৰ নিচিনা কিছুমান ডক্টৰে যিসকল ডক্টৰে হস্পিটেলৰ পৰা দিব পৰা সেই মুনাফাৰ কথা ভবা নাই আমি ভাবিছোঁ মানুহবিলাকৰ মনৰ ভিতৰত ঘটি থকা সেইখিনি সময়ৰ অৱস্থাটো মই পেচেণ্টৰ মাজত দেখিছোঁ মোৰ দেউতাক মোৰ মাক মই পেচেণ্টৰ মাজত দেখিছোঁ মোৰ ভণ্টি দুজনীক মই পেচেণ্টৰ মাজত দেখিছোঁ মোৰ ভনী জোৱাইক এই কথাখিনিক এই বস্তুটোক যেতিয়াই এজন ডক্টৰ বা এজন নাৰ্ছিং ষ্টাফ বা এজন চাফাইবালা বা হস্পিটেলৰ যিকোনো মানুহ মেনেজমেণ্টৰ মানুহে এতিয়া আহৰণ কৰিব পাৰিব যে নহয় এই পেচেণ্ট নহয় যদি মোৰ দেউতা হ'লহেঁতেন আজি মই ভৰালোহেঁতেন নে বিনা দৰকাৰত এইবিলাক কথা আজি অলপ আলোচনা কৰিম বহুত পজিটিভ কথা আছে মেছেজটোত এই ভিডিঅ'টোত শ্বেয়াৰ কৰিব মানুহৰ বাবে লাভৱান হ'ব প্ৰথম কথা হ'ল একোটা ইনজেকশ্যন নাম হ'ল ৰেমডিচিভিৰ শুনিছে চাগে এইটো অকল এইটো ব্ৰেণ্ডে নহয় বিভিন্ন ব্ৰেণ্ডত আহে নাম ৰেমডিচিভিৰ সৰু পেকেট এটা পিছফালে দামটো লিখি থোৱা আছে খুব চেষ্টা কৰি কাটিব চেষ্টা কৰা হৈছে এইটোৰ দাম বজাৰত 2000ৰ পৰা 2500 ঠিক আছে এইটো হ'ল আপোনাৰ এণ্টিভাইৰেল মানে ভাইৰাছক মাৰে এই যেতিয়া আফ্ৰিকাত আপোনাৰ ইবোলা ভাইৰাছটো ওলাইছিল মনত আছেনে ইবোলা ভাইৰাছটো বহুত ডেডলি আছিলে বেছি স্প্ৰেড হৈছিলে আৰু বিৰাট ডেডলি আহিল মানে গাঁওখন মানে এফালৰ পৰা চাফ কৰি যাব ইবোলা ভাইৰাছ চ' এনেকুৱা ধৰণৰ ভাইৰাছৰ কাৰণে এই ৰেমডিচিভিৰ ইনজেকশ্যনটো ইউজ কৰা হৈছিল যিহেতু কোভিড ভাইৰাছটো একেবাৰে নতুন সেয়েহে কোভিড ভাইৰাছৰ এগেইনষ্টত কোনো এণ্টিভাইৰেল নাই বুজি পালে কিন্তু ভাইৰাছৰ এটা ভাল কথা কি ভাইৰাছটো আহে কেইদিনমান থাকে গুচি যায় বুজি পালে নে ৰ'বৰে একদম বঢ়িয়া ইণ্টাৰেষ্টিং এটা কথাটো হ'ল এই থকা সময়খিনিত যদি ভাইৰাছটো মাৰি দিব পাৰোঁ তেতিয়াহ'লে বিভিন্ন ধৰণৰ ডক্টৰবিলাকে এক্সপেৰিমেণ্ট কৰাত লাগে এক্সপেৰিমেণ্টবিলাক আৰম্ভ হৈছে চাইনাৰ পৰাই কথাটো হ'ল বিভিন্ন ধৰণৰ কোম্পানীয়ে নিজৰ মেডিচিন দি দিলে ৰেমডিচিভিৰ বোলা বস্তুটোক এইটো বহুত ওপৰত পঠাই দিয়া হ'ল মানে এইটো একদম কিবা কৰিব কিন্তু পিছত গৈ এতিয়ালৈকে গম পাইছে যদিও এইটো ব্যৱহাৰ কৰি আছে গম পাইছে যে ৰেমডিচিভিৰৰ সিমান কাম নাই ৰেমডিচিভিৰে কি কৰে কিছু ক্ষেত্ৰত পেচেণ্টৰ হস্পিটেলত থাকিব লগা সময়খিনি পৰিমাণটো অলপ কমাই দিয়ে কিন্তু কিবা চিৰিয়াছ বহুত হোৱাৰ পৰা বচাব এইটো এতিয়ালৈকে প্ৰুভ হোৱা নাই এইটো প্ৰুভ নহয় আমি কিয় মানিম কিন্তু এইটোৰ সুযোগ লৈছে কিছুমান দুষ্ট চক্ৰই কি কৰিছে জানে এই যিটো ইনজেকশ্যন আপোনাক দেখাই আছোঁ এনেকুৱা ধৰণৰ কোম্পানীবিলাকৰ দাম আপোনাৰ 2,000 পৰা 3,000 যদিও দামটো মচিবলৈ খুব চেষ্টা কৰা হৈছে 2,000 পৰা 3,000 কিন্তু দুষ্ট চক্ৰৰ সেই বদমাছবিলাকে যিয়ে মানে মানুহৰ জীৱনটোক লৈ পইচা সেই মানে খাবলৈ মানে অলপ সিহঁতৰ মানে বুকু নকপে সেইবিলাক মানুহে এই একোটা ইনজেকশ্যনক বেচিছে 70,000 পৰা 80,000 দিল্লীত ভাবক বহুতক বেচিলে ইয়াত পইচা থকা মানুহ ঢেৰ না পইচা দি উৰাব চেষ্টা নকৰে ICU গেটত আহি দম দিয়ে মেৰে পাছ পেচা হে মই কিনিম বেলেগক বাদ দিয়ক এনেকৈ এজন দুজনে যেতিয়া কিনা আৰম্ভ কৰিব তেতিয়া বাকীবোৰ মানুহৰ কি হ'ব কওকচোন এইটোৱে কথা কিন্তু খুব ভাল লগা কথা যে অসমত আজিলৈকে এই ধৰণৰ ইনজেকশ্যনবিলাকৰ কোনো উল্টা চিধা কাম হ'ব পৰা নাই আচ্ছা ইমান পইচা দি 70,000-80,000 টকা দি পিনে কিবা সাংঘাতিক কিবা এটা বোলে পাশুপাত অস্ত্ৰ এটা মাৰিলোঁ নেকি নহয় আপোনাৰ বাবে ভাল লগা খবৰ এইটোৱে যিবিধ ইনজেকশ্যন শৰীৰৰ বাবে অৰ্থাৎ কোভিডৰ ট্ৰিটমেণ্টৰ ক্ষেত্ৰত ভাল সেইবিধ ইনজেকশ্যন আকৌ আমাৰ অসমত নহয় ভাৰততে গোটেই বিশ্বতে সেইবোৰ সহজলভ্য বেছি দাম নহয় মানে তাকো আপোনাৰ কোনবিধ কাৰ কাৰণে কৈছোঁ কোনবিধ টেবলেট বা ইনজেকশ্যনৰ কথা কৈছোঁ যি চিৰিয়াছ হৈছে যাৰ লাংছত বেছিকৈ ইনফেকশ্যনৰ ফলত হোৱা ইনফ্লেমেটৰী ৰেছপন্স হৈছে বুজি পাইছে সেই মানুহসকলৰ বাবে যিটো ইনজেকশ্যন ব্যৱহাৰ কৰা হয় এইটো ষ্টেৰইড বুলি কোৱা হয় ষ্টেৰইড বুলি কোৱাৰ লগে লগে আপুনি ফটককৈ ব্যৱহাৰ কৰা আৰম্ভ কৰি নিদিব ঠিক আছে ষ্টেৰইড বোলা বস্তুটো ডক্টৰৰ পৰামৰ্শ মতে আৰম্ভ কৰিব লাগে আৰু ভাল খবৰ যে এই ষ্টেৰইডটোৰ দাম কেতিয়াও বাঢ়িব নোৱাৰে কাৰণ ষ্টেৰইডটো বহুত বেছি এভেইলেবল কিমান ডাঙৰ এটা ভাল খবৰ নে ৰাতিপুৱাই চ' এইবোৰ বস্তু
এতিয়া ইয়াত বন্ধ হৈ থাকিলে মানে কি চলি আছে ট্ৰিটমেণ্টৰ, কিন্তু এই যে 2 নম্বৰী কৰা আৰম্ভ কৰিছিলে, বহুতে কৰিলে, কিমান লেভেললৈকে 2 নম্বৰী কৰিছে আপুনি ভাবিব নোৱাৰিব। হস্পিটেলৰ বাহিৰত থকা ছিকিউৰিটি গাৰ্ডটোৰ পৰা আৰম্ভ কৰি এইবিলাক বহুত মনে মনে কোৱা কথা, বহুত ওপৰ লেভেললৈ কৰিছে মানুহে। মানে আনকি এইবোৰ ধনী ধনী মানুহবিলাকে ঘৰ আনি কিনি থৈছে, কোনোবা যদি বেমাৰ পৰে ইমান 10 লাখ টকাৰ বেণ্ডেজ থৈ দিছে, একো লাভ নাই। এইটো এটা টচিলিজুমেব বুলি এটা আছে, টচিলিজুমেবটোৰ কাম বেলেগ, সেইটো পিছত মই এটা নতুন ভিডিঅ' বনাম। কিন্তু আপুনি ভয় নাখাব, আপুনি ভয় খাবলগীয়া কথা এইকাৰণে নহয় যে এইবোৰ বস্তু সিমান কাৰ্যগত নহয়, ইমান কাৰ্যক্ষম নহয়। যিটো কাৰ্যক্ষম সেইটো আমাৰ বাবে সহজলভ্য। আৰু চবতকৈ ভাল কথা, এইবোৰ ইনজেকশ্যনো আনকি অসম চৰকাৰৰ ফালৰ পৰা খুব ষ্ট্ৰংলি কাবু কৰি ৰখা হৈছে। সেইবোৰক মানে 2 নম্বৰী কৰিব দিয়া হোৱা নাই এতিয়ালৈকে, মই যিখিনি খবৰ পাইছোঁ। অসম চৰকাৰ, অসম পুলিচ প্ৰশাসন, তাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ। আপোনালোকৰ ওপৰতেই দেশৰ, আমাৰ অসমৰ ৰাইজৰ পৰা ভৰসা। এনেধৰণৰ মই পজিটিভ কথাবিলাক আনিলে আপোনালোকে শ্বেয়াৰ কৰিব, কাৰণ এইবোৰ বস্তুৱে মানুহক পজিটিভিটি বঢ়ায়। এতিয়া ধৰক আপুনি যে গম পাইছে ৰাতিপুৱা উঠি পেলাই মানুহ ঘৰলৈ ঘূৰি যোৱা মানুহৰ সংখ্যা বাঢ়িছে, হয়নে? চ' এনেধৰণৰ কথাবিলাক মই লৈ আহি থাকিম। আচ্ছা, আৰু কিছুমান টপিক আছে, যেনে ৰি-ইনফেকশ্যন হ'ব পাৰে নেকি, আপুনি জানিব বিচাৰেনে? তলত লিখিবচোন। মানে ৰি-ইনফেকশ্যন, কাৰোবাৰ ক'ভিড হৈছে আকৌ এবাৰ হ'ব পাৰে নেকি, জানিব বিচাৰেনে? আৰু কি টপিক জানিব বিচাৰে? ইউটিউবৰ দ্বাৰা মই ভিডিঅ' কণ্টিনিউৱাছলি লৈ আহি আছোঁ, যদিও মোৰ গা বেয়া মানে 2-এটা কাহ আহি থকা হৈছে আজিকালি, বেছি কথা ক'লে। এইটো অলপ হয় লাং ইৰিটেশ্যন, কাৰণ মোৰ লাংছত আছে। আচ্ছা, বহুতে জানিব বিচাৰিছে যে আপোনাৰ লাংছত কি হৈছিল, চাওক বাৰু মই এটা মোৰ লাংছৰ CT স্কেনৰ এটা ভিডিঅ' দি মই ভিডিঅ' এটা বনাম। এতিয়া কথাটো হ'ল, কামৰ মাজতো মোৰ অসমীয়া ভাই ভনী, দাদা বাইদেউ, খুৰা খুৰী, মামা মামী, মাহী মোহাসকলৰ বাবে যদি মই সময় উলিয়াব নোৱাৰোঁ, কিহৰ অসমীয়া ডক্টৰ হ'লোহে, হয় নাই? প্ৰতিজন অসমীয়া ডক্টৰে সময় উলিয়াই আছে। মই লগতে আৰু এটা মই বহুত দিনৰ পৰা মই অনুৰোধ কৰি আছিলোঁ যে যিসকল ইউটিউবৰ ষ্টাৰ আছে, এই ডিম্পু বৰুৱা হৈ গ'ল আৰু বহুত ষ্টাৰ আছে, মই সকলোকে অনুৰোধ কৰিছিলোঁ যে অন্ততঃ আপোনালোকৰ ইউটিউব চেনেলৰ দ্বাৰা দেৱোত্তম অসমৰ বিষয়ে অলপ কৈ দিয়ক, যাতে সকলো ৰাইজে গম পায়, সকলো ভিডিঅ'বোৰ সকলো মানুহে গম পায়। আশা কৰোঁ এই ভিডিঅ'টো তেখেতলোকৰ কামত পৰিব। এনিৱেজ, কথা নাই, কোনোবাই সহায় কৰিলেও কাম কৰিম, নকৰিলেও কাম কৰিম, কাৰণ অসমীয়াৰ বাবে এয়া যি দায়িত্ব ইয়াক কান্ধত লৈছোঁ, এয়া মই পালন কৰি যাম। কি আন বিষয়ৰ ওপৰত আপুনি জানিব বিচাৰে, এই ভিডিঅ'টোৰ তলত ইউটিউবত গৈ কমেণ্ট কৰিব। আকৌ লগ পাম, আকৌ লাইভ আহিম। মই যোৱাকালি লাইভ আহিছিলোঁ, আকৌ লাইভ আহিম। সপ্তাহত কমচে কম 3-4 লাইভ আহিম, মানুহক সহায় কৰিব চেষ্টা কৰিম। অন্ততঃ 50-ৰ পৰা 100জন মানুহক উত্তৰ দিব চেষ্টা কৰিম। তেতিয়ালৈকে সকলো সুস্থ থাকক, সবল থাকক, ইয়াৰ পৰা ষ্ট্ৰং থাকক। আকৌ লগ পাম। জয় অসম, जय हिंद, भारत माता की जय। भारतवर्ष में सभी राज्य के जिला, सदर, महकमा और गांव इलाके में ग्राहक सुरक्षा केंद्र डिजिटल मिनी बैंक खुला जा रहा है। इच्छुक व्यक्ति हमारे दिए हुए नंबर में संपर्क करे 8011467341 या 036129646262 या 8638120868। अधिक जानकारी के लिए विजिट करें www.yesmoney.com।